মোবাইলটো বহুত ভাল ৰেডমি মোবাইল ৰেণ্ডামিনটো যে বহুতেই ভাল ভাইবৰটো আকৌ বেয়া আছিলে অলপমান এতিয়া ৰেণ্ডামিনটো ভাল টিং 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 টিং। হেল্ল' প্ৰণৱ কোৱা তুমি এটা কথা জানানে বাৰু? কি কথা ক সোনকালে ক হাৰামজাদা ক মাইকী লগত জোকা লাগে ক তুমি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছা বা মই সেনেকুৱা একো কৰা নাই গম পাইছা? হাৰামজাদা তোৰ কথা ক'ব নোৱাৰি আকৌ তই বহুত হাৰামি নহয় ক মাইকী লগত সোমালিগে কোন কৰ পৰা বদনাম লৈ আহিলি ঘৰলৈ কিন্তু সেনেকুৱা বদনাম লয় যদি পুলিচ যদি লৈ আহে ন তোক কিন্তু মই আকৌ ঠেং ভাঙিব ক শুনা না তুমি ইমান চিঞৰি বাখৰ কৰি থাকিব নালাগে তুমি শুনা এই ফেকিবাই যে ফেকিবাই সেইজনী পৰহি আমাক আহিছিলে কি কৰিলে তাই আকৌ তোক তাইৰ নাম্বাৰটো কোনে দিলে মোৰ ভাগৰ নাম্বাৰটো তাইক তই আকৌ ফেচবুকত যে তোমাৰ যে নাম্বাৰ চটা যে মেলি থৈছে যে হ'ব পাৰে তাইৰ পৰা ফোন নাম্বাৰটো লৈ কিনি মোক আৰু চিধা কৈছে নহয় গেটগেটি দেখিবলৈ এনেকুৱা লেতেৰি তাইক তুমি কিয় ভাল পোৱা তুমি মোক কিয় ভাল নোপোৱা মই তোমাক ইমান লাইক কৰোঁ সেইবুলি কি মোৰ লগৰ ছোৱালীজনী সেনেকৈ নকয় তই চাগে আমাৰ দুইজনীৰ লগত কাজিয়া লগাবলৈ এনেকৈ কলি চাগে আৰু হেই কথা ক'বলৈ আহিছ হ'ব দিয়া কলিজা ইমান এনেকৈ দম দিব নালাগে এই সঁচাকৈ কৈছে নেকি তোমাক কলিজা সঁচাকৈ কৈছে নেকি মই কি মিছা কথা কৈছোঁ বুলি ভাবিছা নেকি তুমি ফোনটো ৰাখা তামোল লাগে ধৰিছে দেখা তুমি ফোনটো ৰাখাচোন গধূলিকৈ আহিবা মই মাংস বনাই থৈছোঁ আজি আহিবা বহুত দিনে মই হাত চাফ কৰিবলৈ পাইছোঁ আগতে মই সেই চম্পাকলি কৰোঁ হ'লে আজি এজনী মই ভেকেটি ফেচেকিজনী ফেকি যি হয় চব যাকে হ'লেও পালে দিগদাৰ আজি তাই মতা হাত লগাবলৈ আহিছে যাওঁ মই আজি ডাং কাচি বাই মই